বাইদেউ, আজি ৰূপামাকৰ কথাটো শুনিলা? কি কথানো বাইদেউ? ৰূপা দেউতাক যে কেৰেলাত কাম কৰিবলৈ গৈছিল, আহিল নেকি? নাই অ', যোৱাকালি তাইৰ জ্বৰ, মূৰৰ বিষ, ওচৰতে চাব চেণ্টাৰত টেবলেট আনিবলৈ গৈছিল ক। তাতে আশাকৰ্মী এগৰাকীয়ে জ্বৰ বেছি হোৱা দেখা পাই চিভিললৈ লৈ গ'ল নহয়। অ', এতিয়া অলপ ভাল পাইছেনে ল'ৰা ছোৱালীকেইটা? ক'তনো ভাল, কৰোণা পালে। ঘৰৰ পৰা যি ওলাই আহিল আৰু ঘৰলৈ উভতি আহিব নেপালে নহয়। এতিয়া ল'ৰা ছোৱালী হাল কি হ'ব বাৰু? গৰু গাই হাঁহ কুকুৰাবোৰ কি হ'ব? দেউতাকো নাই দেখোন। তাকে আকৌ, মানুহজনো নাই, ইমান কান্দিছে তাই ল'ৰা ছোৱালীকেইটা মনত পেলাই পেলাই। গাঁৱৰ কোনো মানুহে এতিয়া সিহঁতৰ ঘৰত নাযায় নহয়। বৰ দুখ লগা কথা দেই। ৰাতি বাৰু কেনেকৈ থাকিব ল'ৰা ছোৱালী হালে? হয় পাই, বজাৰ সমাৰ বা আছে নাই, কিমান দিন বা থাকিব লগা হয়। ইফালে দেউতাকো আহোঁ বুলিলে আহিব নোৱাৰে নহয়। দেউতাকে ক'ৰ পৰা আহিব বাৰু? কামেই হোৱা নাই নহয় সিহঁতৰ। যোৱা সপ্তাহতে বেচেৰি ঘৰৰ এজনী পোহনীয়া ছাগলীকে বিক্ৰী কৰি দেউতাকক চলিবলৈ টকা পঠাই দিছে। হয়নে? তাকেই পাই, মানুহৰ জীৱনটো ইমান কষ্ট। লকডাউন অহাৰ পৰা কি যে হ'ল মানুহগৰাকী। কামলৈ গৈছিলহে, টকা পঠিয়াবই নেপালে, লকডাউন হ'লেই। ইফালেকে দুটাকে ল'ৰা ছোৱালী, ইমান কষ্টত ঘৰখন চলাইছিলে। তেনেকুৱা মানুহে এইবোৰ হ'বলৈ পায়নে? ল'ৰা ছোৱালীকেইটা মনত পেলাই পেলাই তাই কান্দিছে। বাৰু আমি এটা কাম কৰোঁ দিয়া, অলপ বজাৰ কৰি গেটতে দি থৈ আহিম, ল'ৰাকেইটাই অকণমান সকাহ পাব। আমাৰ আকৌ ভগৱানে আশীৰ্বাদ দিব। বৰ ভাল কথা দেই। ঠিক আছে বাইদেউ, ব'লা আমি বজাৰ সমাৰ কৰি অলপ দি আহোঁগৈ।